কুকিং উইথ পলি বৰুৱাৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ আখলৰ ৰেচিপি হ'ল সাবুদানাৰ খিচিৰি। তাৰ বাবে সাবুদানাখিনি ৩-৪ বাৰ পানীৰে পৰিষ্কাৰকৈ ধুই ল'লোঁ। এয়া চাওক, ভালকৈ ধুই ল'লোঁ। এতিয়া 1 কাপ বাটাৰ মিল্কেৰে সাবুদানাখিনি তিয়াই থ'লোঁ। বাটাৰ মিল্ক বা দৈ পানী, আৰু দৈ পানী ঘৰত নাথাকিলে পানী দিও তিয়াই থ'ব পাৰিব। পানীৰ পৰিমাণ যাতে বেছি নহয়, অকল সাবুদানাখিনি ডুব যোৱাকৈ ঢাকি থ'ব। বেছি পানী দিলে ভালকৈ ফুলি নুঠে। এয়া চাওক, এতিয়া ঢাকি থ'লোঁ ৩-৪ ঘণ্টা সময়ৰ বাবে। ৩-৪ ঘণ্টাৰ পিছত ঢাকোন খোলোতে দেখিলোঁ সাবুদানাখিনি অতি সুন্দৰভাৱে ফুলি উঠিছে। ইয়াত কোনো এক্সট্ৰা পানীয়ে নাই, চব পানীখিনি সাবুদানাই শুহি ল'লে। আৰু যদি কেনেবাকৈ অলপ পানী এক্সট্ৰা পানীও আছে, এখন চাকনিৰ সহায়ত সাবুদানাখিনি থকা এক্সট্ৰা পানীখিনি নিগৰাই ল'ব। সাবুদানাৰ খিচিৰি বা উপমা মাজে মাজে খাই খুবেই ভাল লাগে, অলপ বেলেগ এটা সোৱাদ পোৱাও যায়। এতিয়া এখন কেৰাহীত এচামুচ তেল গৰম কৰি তাতে এচামুচ জিৰা গুটি, এচামুচ সৰিয়হ গুটি ফুটাই ল'লোঁ। 1-2 মিনিট কেৰাহী জুইত থৈ এতিয়া এটা মধ্যমীয়া আকাৰৰ আলু সৰু সৰুকৈ কটা কেৰাহীত দি দিলোঁ। অলপ সময় ভাজিলোঁ। এতিয়া 7-8 খিলা নৰসিংহ পাত, জলকীয়া এটা কাটি লোৱা। আপুনি জ্বলা বেছিকৈ খালে জলকীয়া বেছিকৈও দিব পাৰিব। একেবাৰে অকণমান সামান্য হালধি, অকণমান ৰংটো হ'বৰ কাৰণে, বেছি হালধি নিদিলেও হয়, কিন্তু মই অকণমান দিওঁ। এতিয়া চেকনিত থকা সাবুদানাখিনি কেৰাহীত ঢালি দিলোঁ। ঢালি এখন হেতাৰ সহায়ত লৰাই দিলোঁ যাতে সকলোখিনি একেলগ হৈ যায়। এতিয়া এচামুচ নিমখ দিলোঁ, বা আপুনি নিমখ আন্দাজ অনুসৰিও দিব পাৰে। 4 ভাগৰ এভাগ পানী দিলোঁ 1 কাপৰ, আৰু ঢাকোন মাৰি মাজে মাজে এনেকৈ লৰাই থাকিলোঁ যাতে তলত লাগি নাযায়। আপোনাৰ পানী কম হোৱা যেন লাগিলে আৰু অকণমান পানী ওপৰৰ পৰা ছটিয়াই দিব পাৰিব। তলত যাতে লাগি নধৰে তাৰ বাবে মাজে মাজে এনেদৰে লৰাই থাকিব। এনেদৰে প্ৰায় 6-7 মিনিট ঢাকোন মাৰি সিজাব। আৰু এতিয়া এচামুচ চেনি, ধনিয়া পাত অলপ কাটি দিলোঁ। আকৌ এবাৰ সকলোখিনি একেলগে মিলাই দিলোঁ। 2 চামুচ শুকানে ভজা বাদাম শেষত এনেকৈ ঢালি দিলোঁ ওপৰৰ পৰা। বাদামখিনিও সাবুদানাখিনিৰ লগত ভালকৈ মিলাই দিলোঁ। এয়া প্ৰায় হৈ গৈছে সাবুদানাৰ খিচিৰি বা উপমা। এতিয়া গেছ বন্ধ কৰি অলপ সময়ৰ বাবে ঢাকি থ'লোঁ। এতিয়া গৰমে গৰমে এখন প্লেটত সেউজীয়া চাটনিৰ লগত সাবুদানাখিনি পৰিৱেশন কৰিলোঁ। মানে খাবলৈও টেষ্টটো বহুত ভাল লাগে। কেতিয়াবা আবেলি চাহৰ লগত বা ৰাতিপুৱা ব্ৰেকফাষ্টত আপোনালোকেও এনেদৰে বনাই কেতিয়াবা খাব পাৰিব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিলোঁ, বাই বাই।